Welcome back to my YouTube channel Bhargav Blog আৰু আজি এই ভিডিওটো হ'বলৈ গৈছে টাইটানিকৰ ওপৰত কিছুমান কথা মানে মোৰ ইমান নলেজ নাই আৰু যিমানখিনি জানো বুলি ভাবিছো মই কিবা কৈ দিয়া আৰু মই টাইটানিকৰ ওপৰত ভিডিও দিমকে মানে দিব পৰা নাই আজি বহুত দিন হ'ল আৰু এই কাৰণে মই ভিডিও পোৱা নাই কাৰণে আজিয়ে ভাবিলো টাইটানিকৰ ওপৰত ভিডিও বনাই দিম আপোনালোকে সকলোৱে জানে এখন টাইটানিক কিমান এখন ডাঙৰ পৃথিৱী বিখ্যাত জাহাজ আৰু সেই জাহাজখন খুন্দা খাই কেনেকুৱা এটা বৰফৰ টুকুৰাত খুন্দা খাই ভাগি মাজত দুটুকুৰা হৈ সাগৰৰ 4 কিলোমিটাৰ তলত মানে এখন জাহাজ পৰি আছে যদি সেই বিশাল জাহাজখন যদি আপুনি চাবলৈ যায় টুৰিষ্ট নামৰ কোম্পানীটো আপোনাক লৈ যাব আৰু তাৰ টিকেটৰ দাম বহুত বেছি তো টাইটানিকত দুবা কাৰণটো হৈছে মানে টাইটানিকত বৰফত খুন্দা খাই নহয় টাইটানিকত তলত জুই লাগি কিমান শতাংশ মানে সেই সৰু হৈ গ'ল তাৰপিছত যেতিয়া বৰফত টুকুৰাত খুন্দা পাই দিলে আৰু তেতিয়া মাজৰ ভাগত দুটা ভাগ হৈ পিনি ভাগি গ'ল আৰু সেইবোৰ কিমান চনত কি কথা হয় এই ভিডিওটো আপোনালোকে ভালকৈ চাওক তেতিয়া গম পাব 1912 চনৰ 15 এপ্ৰিল তাৰিখে এই জাহাজখন ডুবিছিল আৰু ইয়াৰ পিছত 1985 চনত ইয়াক বিচাৰি পোৱা গৈছিল এই জাহাজখন সাগৰৰ তলিৰ পৰা উলিওৱা নাই কিন্তু ইয়াক বিচাৰি পোৱা 35 বছৰ পিছতো যেতিয়া টাইটানিক জাহাজখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল তেতিয়া এই জাহাজখন বিশ্ব সকলোতকৈ এখন বিশাল জাহাজ আছিল জাহাজখনৰ নাম আছিল RMS টাইটানিক আৰু জাহাজখন 882 ফুট দীঘল 104 ফুট ওখ 111 বছৰ পূৰ্বে এক অবিভক্ত নিশা সাগৰৰ বুকুত দুৰ্ঘটনাগ্ৰস্ত হৈ ডুবি গৈছিল পৃথিৱী বিখ্যাত জাহাজ যাক দা আৰ্চিং টেবুল বুলি কোৱা গৈছিল অৰ্থাৎ হি কেতিয়াও ডুব নাই 100 বছৰ পূৰ্বত টাইটানিকৰ বহুতো কিতাপ ৰচনা কৰা হ'ল টাইটানিকত মানুহ আছিল 2321 তাৰে ভিতৰত 1413 জন যাত্ৰী আৰু 908 জন কৰ্মচাৰী ইয়াৰে ভিতৰত 706 জন লোককে বচাব পৰা গ'ল আৰু 1500তকৈ অধিক লোকৰ মৃত্যু হ'ল কিন্তু ইয়াৰে 338 জন লোকৰে ডেড বডি পোৱা গৈছিল 1985 চনত নিউ ফাউণ্ডলেণ্ডৰ উপকূলৰ পৰা প্ৰায় 740 কিলোমিটাৰ দূৰত্ব 4 কিলোমিটাৰ গভীৰতাত ইয়াৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰা গৈছে এই টাইটানিক জাহাজখন পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে কাৰণ যোৱা 18 জুন তাৰিখে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ 5 জন পৰ্যটকক কঢ়িয়াই নিছিল সাবমাৰ্চিবলখন ডুব যোৱাত অচিন গেটৰ দ্বাৰা পৰিচয় টাইটেন নামৰ এখন সাবমাৰ্চিবল 1 ঘণ্টা 45 মিনিটৰ ভিতৰতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে 2023 চনৰ 16 জুনত টাইটানিক অভিযানকাৰী দলটোৱে MV পলাৰ প্ৰিন্সৰ উঠি যাত্ৰা আৰম্ভ কৰে 17 জুন তাৰিখে জাহাজখন ডাইভ কৰা স্থানত উপস্থিত হয় ইমানটো বুজি পালে তাৰপিছত টাইটানিক চাবলৈ সাবমেৰিন এটা ভিতৰত 5 জন বিষয়া মানে কৰ্মচাৰী তেওঁলোকৰ ভাল বিলিয়নৰ মানুহ সেই তেওঁলোক গ'ল সাগৰৰ যোনটো ডুবিছে তাৰ পুনত গ'ল তাৰ পুনত গৈ পিনি সাবমেৰিনৰ 7 ঘণ্টা লাগিলে তাৰপৰা নোহোৱা হৈ গ'ল 7 ঘণ্টাত পাই যায়হি কিন্তু তাৰপিছত তেওঁলোক নোহোৱা হৈ গ'ল আৰু পিছদিনা 18 জুন তাৰিখে প্ৰায় 9:30 বজাত ডুব যোৱা অভিযান আৰম্ভ হয় ডুব যোৱাৰ পিছত প্ৰথম 1.5 ঘণ্টা টাইটানখনে প্ৰথম 15 মিনিটৰ মূৰে MV পলাৰ প্ৰিন্সৰ দৰে যোগাযোগ কৰিছিল টাইটানখনে অন্তিম বাৰৰ বাবে যোগাযোগ কৰিছিল 11:15 প্ৰায় পিছবেলা 4:30 বজাত সাবমাৰ্চিবলখন ওপৰলৈ আহিব বুলি আশা কৰা গৈছিল কিন্তু টাইটানৰ একো সম্ভেদ নপৰাত প্ৰায় 7:10 আমেৰিকা কোষ্ট গাৰ্ডক নিয়োগ কৰা জাহাজখনৰ বিষয়ে অৱগত কৰা গ'ল সাবমাৰ্চিবলখন যাত্ৰা কৰাৰ সময়ত এই যাত্ৰীসকলৰ প্ৰথমজন আছিল এক্সটক্সটন ৰাজ দ্বিতীয়জন আছিল পল হেৰি নাৰ্গিয়লেট তৃতীয়জন আছিল হেনৰি চাৰ্ডিন আৰু বাকী দুজন আছিল পাকিস্তানী ব্ৰিটিছ বিজনেছমেন শাহজাদা দাউদ আৰু তেওঁৰ 19 বছৰীয়া পুত্ৰ সুলেমান দাউদ এতিয়াতো গম পালে টাইটানিক চাবলৈ গৈ সাবমেৰিন এটা ভিতৰত সোমাই 5 জন মানুহ নিহত হৈ গ'ল টাইটানিকৰ লগত আনি আছিলে মোৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হৈছে প্লিজ ক্ষমা কৰি দিব